তোমালোক আটাইকে আসামিজ জ্ঞানকুলৰ নতুন এটি পাঠৰ মাজলৈ স্বাগতম জনাইছো। আশা কৰোঁ তোমালোক আটাইয়ে ভালে কুশলে আছা। আজিৰ পাঠত আমি শিকিম বৰ্ণৰ লগত ৰেফ কেনেদৰে যোগ হয়, ইয়কাৰ বৰ্ণৰ লগত কেনেদৰে যোগ হয় আৰু ৰকাৰ বৰ্ণত কেনেদৰে যোগ হয়। তেন্তে বলা দেৰি নকৰি আৰম্ভ কৰোঁ আজিৰ পাঠ। প্ৰথম তোমালোকে বৰ্ডৰ ফালে লক্ষ্য কৰিলে গম পাবা যে ৰেফৰ চিহ্নটো হৈছে এইটো চিহ্ন ৰেফ। ৰেফ কিদৰে সৃষ্টি হয়? যেতিয়া ৰ বৰ্ণ কোনো এটা বৰ্ণৰ আগৰ ফালে লগ হয়। যেনে প্ৰথম ৰ থাকিব লাগিব, ৰ যোগ ক। যেতিয়া ৰ কৰ সন্মুখৰ ফালে আহি লগ হৈছে, যোগ হোৱাৰ পিছত উচ্চাৰিত হ'ব ৰয় কৰ ক। আৰু এই ৰটো গৈ কৰ ওপৰত এই ৰেফৰ চিহ্নডাল হ'ব। এইটো হৈছে ৰেফৰ চিহ্ন আৰু উচ্চাৰিত হ'ব ৰয় কৰ ক, মানে বৰ্ণৰ আগত ৰৰ উচ্চাৰণ হ'ব। তেনেদৰে অন্য বৰ্ণৰ লগত যদি আমি ৰ যোগ কৰোঁ, ৰ যোগ ব, ৰয় বৰ ব, ৰয় বৰ ব, মানে বৰ আগত ৰৰ উচ্চাৰণ হৈছে, কাৰণ বৰ আগত ৰ আছে, ৰৰ পিছফালে ব যোগ হৈছে, বৰ লগে লগে উচ্চাৰিত হ'ব ৰয় বৰ ব। ঠিক তেনেদৰে ম বৰ্ণৰ লগত যদি আমি ৰ আগত যোগ কৰোঁ, ৰ যোগ ম, ৰয় মৰ ম, ৰয় মৰ ম। এতিয়া আমি আকৌ প্ৰথমৰ পৰা লক্ষ্য কৰিম ৰেফ। ৰেফ মানে এই যিটো দাগ চিহ্ন, এই দাগ চিহ্নটোক ৰেফ বুলি কয়। যেতিয়া ই থাকে সদায় বৰ্ণৰ ওপৰ ফালে, য'ত ৰ যোগ হ'ব সন্মুখৰ ফালে, সেইটো বৰ্ণৰ ওপৰত ৰেফটো দিয়া হয়। এতিয়া তোমালোকে লক্ষ্য কৰা ৰ যোগ ক, ৰ সন্মুখত আছে, ৰৰ লগত যোগ হৈছে ক, ৰয় কৰ ক, উচ্চাৰিত হ'ব ৰয় কৰ ক। এতিয়া যদি আমি এইটো বৰ্ণৰ এটা শব্দ গঠন কৰোঁ, তেনেহ'লে এইটো চোৱা, দন্ত্য ত ৰয় কৰ ক, তৰ্ক, ৰ যোগ ব, ৰয় বৰ ব, ৰয় বৰ ব। এতিয়া ৰয় বৰ বৰে যদি আমি শব্দ গঠন কৰোঁ, তেনেহ'লে আমি পাম গ ৰয় বৰ ব, গৰ্ব। ঠিক তেনেদৰে ৰ যোগ ম, ৰয় মৰ ম, দন্ত্য ধ ৰয় মৰ ম, ধৰ্ম। এতিয়া তোমালোকে বুজি পালা যে যেতিয়া কোনো এটা বৰ্ণৰ সন্মুখৰ ফালে ৰ যোগ হয়, তেনেহ'লে সেই ৰ বৰ্ণ গৈ ওপৰত ৰেফ চিহ্ন হৈ দেখা দিয়ে, আৰু এইটো হৈছে ৰেফ চিহ্ন। আৰু তেতিয়া উচ্চাৰণ হ'ব, ৰৰ উচ্চাৰণটো প্ৰথম হ'ব। যেনে ৰৰ লগত ক যোগ হ'লে ৰয় কৰ ক, ৰৰ লগত ব যোগ হ'লে ৰয় বৰ ব, ৰৰ লগত ম যোগ হ'লে ৰয় মৰ ম। ঠিক তেনেদৰে যিটো বৰ্ণৰ লগত উচ্চাৰিত হ'ব প্ৰথম ৰৰ উচ্চাৰণ হ'ব। তাৰপিছত আৰু এটা চিহ্ন আছে ইয়কাৰ। এইটো হৈছে ইয়কাৰৰ চিহ্ন। ইয়কাৰ কেনেদৰে যোগ হয়? ইয়কাৰ বৰ্ণৰ পিছফালে যোগ হয়। এতিয়া চোৱা, কৰ লগত যদি আমি ইয় যোগ কৰোঁ, তেনেহ'লে হ'ব কত ইয়কাৰে কিয়, কত ইয়কাৰে কিয়। খৰ লগত যদি আমি ইয়কাৰ যোগ কৰোঁ, তেনেহ'লে হ'ব সত ইয়কাৰে ক্ষয়। মূৰ্ধন্য নৰ লগত যদি আমি ইয়কাৰ যোগ কৰোঁ, তেনেহ'লে হ'ব মূৰ্ধন্য নত ইয়কাৰে ন্য়। ক যোগ ইয়, কত ইয়কাৰে কিয়। ইয়াৰে যদি আমি এটা শব্দ গঠন কৰোঁ, তেনেহ'লে তোমালোকে লক্ষ্য কৰা, বত আকাৰে বা, কত ইয়কাৰে কিয়, বাক্য। ঠিক তেনেদৰে খ যোগ ইয় ক্ষয়, খত ইয়কাৰে ক্ষয়, দন্ত্য খ ওংসাৰ খত ইয়কাৰে ক্ষয়, তাত আকাৰ সংখ্যা। মূৰ্ধন্য ন যোগ ইয়, মূৰ্ধন্য নত ইয়কাৰে ন্য়, পদ হচুকৰে পু, মূৰ্ধন্য নত ইয়কাৰে ন্য়, পুণ্য। ঠিক তেনেকুৱাকৈ যিটো বৰ্ণৰ পিছফালে ইয় যোগ হ'ব, সেইটো বৰ্ণ উচ্চাৰিত হ'ব ইয়, লাষ্টৰ ফালে ইয়, আৰু চিহ্ন হ'ব এইটো। এই যে চিহ্নটো দেখিছা, এইটো ইয়কাৰৰ চিহ্ন। তাৰপিছত আৰু এটা বৰ্ণ আছে, আৰু এটা চিহ্ন আছে, যিটো হৈছে ৰকাৰ বুলি কয়। এতিয়া ৰেফত আমি শিকিছিলোঁ যে সন্মুখত ৰ যোগ হ'লে ৰেফৰ সৃষ্টি হয়, আৰু ৰকাৰ কেনেকৈ সৃষ্টি হয়? যেতিয়া ৰটো পিছফালে যোগ হয়। ৰেফত আছিল ৰ সন্মুখত যোগ হয়, আৰু ৰকাৰত ৰটো পিছফালে যোগ হয়।
যেনে প বৰ্ণৰ লগত যোগ হৈছে ৰ পই ৰ প্ৰ প আৰু ৰ লগ হৈ এইটো সৃষ্টি হৈছে এই ৰেফটো যে দেখিছা ই বৰ্ণৰ তলৰ ফালে এনেকুৱাকে এইটো চিন সৃষ্টি হৈ পেলাই ই হয় ৰকাৰ আৰু উচ্চাৰিত হ'ব প যোগ ৰ পই ৰ প্ৰ আমি পই ৰ প্ରରେ যদি আমি শব্দ গঠন কৰোঁ তেনেহ'লে আমি পাম পই ৰ প্ৰ তাতাকাৰ মূৰ্ধন্য প্ৰাণ ঠিক তেনেদৰে গড় পিছফালে যদি আমি ৰ যোগ কৰি দিওঁ তেনেহ'লে হ'ব গৈৰগ্ৰ হ গ্ৰহ ঠিক তেনেদৰে আমি যদি দন্ত্য দৰ পিছফালে ৰ যোগ কৰি দিওঁ দন্ত্য দৈৰদ্ৰ ভ দন্ত্য দৈৰদ্ৰ ভদ্ৰ এতিয়া তোমালোকে আজি শিকিলা ৰেফ য়কাৰ আৰু ৰকাৰ এতিয়া এইটো একদম সাধাৰণভাৱে মনত ৰাখিবা যেতিয়া কোনো এটা বৰ্ণৰ আগৰ ফালে সন্মুখৰ ফালে ৰ যোগ হয় তেতিয়া ৰেফৰ সৃষ্টি হয় আৰু ৰেফৰ চিনটো হৈছে বৰ্ণৰ ওপৰ ফালে টানি দিয়া এটা দাগ চিহ্ন যাক ৰেফ বুলি কয় আৰু ৰকাৰ হৈছে যেতিয়া বৰ্ণ এটাৰ পিছফালে ৰ যোগ হয় তেতিয়া ৰকাৰৰ সৃষ্টি হয় আৰু ৰকাৰ বৰ্ণৰ তলৰ ফালে থাকে আৰু য়কাৰ হৈছে বৰ্ণৰ পিছফালে যোগ হয় আৰু য়কাৰৰ চিহ্নটো হৈছে এনেকুৱা আশা কৰোঁ তোমালোকে আটাই আজিৰ পাঠটো বুজি পাইছা তোমালোক আটাইকে মই পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ ইউটিউব চেনেল আছামিজ জ্ঞানকুলৰ লগত সংযোগ হৈ থকাৰ কাৰণে পৰৱৰ্তী পাঠৰ কাৰণে সংযোগ হৈ থাকিবা আমাৰ চেনেলৰ লগত তেতিয়ালৈকে তোমালোক আটাই ভালে থাকা খেলি থাকা আৰু পঢ়ি থাকা